বিয়া পাতিম মই। সব ফাইনেল হৈ গৈছে। এই মাহতে মোৰ গাত মাহ হালধি সানিব। ৰভাতলি বিয়া নামেৰে মুখৰিত হ'ব। জোকৰ মুখত চূণ পৰিব, আকাশ ভাঙি মূৰত পৰিব। মোক চাদি শুনচোন, মানুহটোৱে এইবোৰ কি শুনাই থৈ গ'ল? সঁচাকে বিয়া পাতিব নেকি? তেৰিকা আমাক জ্বলাবৰ কাৰণে এইবিলাক কৈ আছে যোৱাই। নহয় অ, মানুহটোৰ কথা তই নেজান। যদি সঁচাকে বিয়াখন পাতি পেলাই, তেৰিকা বিয়া পতাটো ইমান সহজ কাম বুলি ভাবিছ? আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিয়া পতা নাই। আকৌ সমুজ্জ্বল ভট্টাচাৰ্যই ডাঙৰীয়াই বিয়া পতা নাই। আমাৰ আকৌ মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া